হাই গাইজ, মই এছামিজ গান নিচিতাই পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ খবৰ নিশ্চয় ভালেই, মোৰো খবৰ ভালেই। মানে আজি আমাৰ সেই শনি মন্দিৰত শৰাই দিব মানে আৰু বহুত দিনৰ পৰা মাহঁতে ভাবি আছে, দিয়া নাই। সেইকাৰণে আজি ভাবিলে আৰু শনিবাৰ যিহেতু আজি ঠগীখন দিব মানে আৰু শৰাই, তাতে গৈ আপোনালোকক মই দেখুৱাইছোঁ। এতিয়া মানে মাহঁত যাই আছে, খুৰীমাই আৰু মই দেৰিকৈ যাম আৰু অলপমান। আপোনালোকক গৈ উঠি মই মানে দেখাই আছোঁ আৰু মন্দিৰ গৈ উঠি মানে আমাৰ যাওঁতে দেৰিয়ে হ'ল, সেইকাৰণে আৰু তাৰ মাহঁতে যাই পালেই আৰু যাই উঠি মানে দেখুৱাই আছোঁ আপোনালোকক আৰু আপোনালোকে চাই থাকিব আৰু। আৰু গাইছ আমি মন্দিৰ আহি পালোঁ। মানে আমাৰ ঘৰৰ পৰা মন্দিৰটো বেছি দূৰত নহয়, খোজকাঢ়ি আহিব পাৰি। সেইকাৰণে মানে আৰু বেছি টাইম নালাগে আহিবতে। আৰু এয়া আমি মন্দিৰ আহি পালোঁ। আৰু এয়া মানে আমাৰ গাঁৱতে হয় মন্দিৰ। আৰু আপোনালোকে যদি কোনোবাই আহিব বিচাৰে তেন্তে আহিব পাৰে এইটো শনি মন্দিৰত। আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয় আৰু আমি খোজকাঢ়ি আহিব পাৰোঁ। আৰু এয়া মন্দিৰৰ পৰিৱেশ মানে, আৰু আপোনালোকে যদি আহিব বিচাৰে তেন্তে আহিব পাৰে আৰু ইয়াত। আৰু এয়া মাহঁতে মানে ঠগীৰ যোগাৰ কৰি আছে আৰু। আৰু এয়া খুৰীমাই আৰু মায়ে মানে সেই ঠগীৰ যোগাৰ কৰিছে। মানে শনি মন্দিৰতো শনি মাহৰে ঠগি দিয়া হয়, সেই মাহৰ ঠগীখন মানে খুৰীমাহঁতে পাতি আছে আৰু। এইখন মানে বাহিৰতে দিছে আৰু, বাহিৰৰ গছডালৰ তলত এইখন এতিয়া পাতি আছে আৰু খুৰীমাহঁতে। আৰু গাইছ এতিয়া মানে আমি সেৱা কৰোঁ আৰু ধুনুৱে আৰু মই সেৱা কৰোঁ। মাহঁতে মানে আগতে সেৱা কৰিছে, সিহঁত আগতে গৈছে যিহেতু, সেইকাৰণে এতিয়া ধুনুৱে আৰু মই মানে ইয়াত সেৱা কৰোঁ। আৰু দেখিছে নহয় মোৰ কাষতে ধুনু আছে, মানে মই য'ত থাকোঁ তাত ধুনুৱে থাকিব আৰু মোৰ লগতে মানে সেৱা কৰিব, সেইকাৰণে মোৰ লগতে আছে আৰু। আৰু শনি মন্দিৰত গ'লেতো মানে ক'লা কাপোৰে মানে সেই কৰে আৰু পিন্ধিলে মানে। আৰু এয়া গলপাতত ক'লা কাপোৰ আমি মই বান্ধিলোঁ আৰু মানে। আৰু এয়া ধুনুহঁতকো ময়ে মানে বান্ধি দিলোঁ, সিহঁতে নৰে যিহেতু। কাপোৰখনত মানে সিহঁতক তলত ধৰি থাকিব দিছোঁ আৰু মই ওপৰত মানে পাখিটো দি দিছোঁ। সিহঁতে নৰে যেতিয়া মই বান্ধি আছোঁ মানে সিহঁতে বান্ধিব গৈছে, সেইকাৰণে মই আৰু বান্ধি দিলোঁ। আৰু এতিয়া মা আৰু খুৰীমাই মানে ঠগীখন পাতিব ধৰিছে, মানে মেইন মন্দিৰত আৰু মা আৰু খুৰীমা দুয়োটাই লগ হৈ মানে মেইন ঠগীখন পাতিলে আৰু এয়া পাতি আছে আৰু। আৰু মানে এয়া খুৰীমা মানে এই কৃষ্ণাহঁতৰ মাক আৰু মোৰ খুৰীমা হয়, দুয়োটা আমাৰ মা আৰু কৃষ্ণাহঁতৰ মাকে মানে যোগাৰ কৰি আছে। আৰু এইখিনি মানে সিহঁত দুইজনীয়ে মানে যোগাৰ কৰিছে আৰু মন্দিৰত অহাৰ কাৰণে। ছবিখন দিছি শনি বাবাৰ ওচৰত, যাতে কিবা ধোৱাতে বাখলাতে অনেক অপৰাধ হ'ব পাৰে। ভিতৰ বস্তু বুলি সামৰিলা হৰি বোলা আৰু ৰাজঘৰে দেওঘৰে সকলোৰে যাতে জয় জয় ময় ময় হয়, আৰু ছোৱালীসকলৰ যাতে বিদ্যাত মত হয়,
আৰু সকলোৱে যাতে ভালে কুশলে থাকে তাৰে কামনা কৰিলোঁ। জয় কৃষ্ণক চিন্তি হৰি বোলা আৰু একবাৰ হৰি বোলা। জয় শনি বাবাক চিন্তে হৰি বল হৰি বল হৰি বল। কৃষ্ণটো মোক দিয়ে বগাটো ধোৱা আছে না আৰু তোৰা আৰু এয়া খুৰীমাই মানে ঠগীখন ভাঙিলে, মানে এতিয়া আৰু ঠগীখন ভাঙিয়ে দিলে আৰু মানে বিলাই দিব আৰু চবকে বিলোৱাৰ কাৰণে মানে সেই কৰিছে খুৰীমাই। আৰু খুৰীমা মানেতো গম পাইছে আপোনালোকে, মই ক'লোৱে কৃষ্ণাহঁতৰ মাক, মানে মোৰ খুৰীমা হয় আৰু খুৰীমাই মানে ঠগীখনৰ মেইনখিনি মানে যোগাৰ কৰিছে। আৰু এয়া খুৰীমাই ভাবিছে মানে ঠগীখন মানে ক'ৰ পৰা বিলাই দিওঁ, তাৰপিছত আৰু এইফালৰ পৰাই আৰু বিলাই দিলে আৰু মানে। আৰু এয়া চবকে মানে খুৰীমা মাহঁতক বিলাই দি আছে খুৰীমাই। আৰু এইটো ভিডিঅ' মই বনোৱা নাছিলোঁ, মানে কৃষ্ণাই বনাইছিল, মই তাইৰ পৰাই লৈছোঁ, সেইকাৰণে মই আৰু ভইচখিনি ইয়াতে লুকাই দিলোঁ আৰু এনেকৈ। মন্দিৰৰ পৰা সেৱা চেৱা কৰি আহিলোঁ, মানে ঠগি দিয়া হ'ল। এতিয়া আৰু ঘৰতে আহিলোঁ, এতিয়া মানে ঘৰত আহি কিনেহে দেখালোঁ আপোনালোকক। আহি থাকোঁতে আৰু দেখিব পৰা নহ'ল মানে। এয়া ধুনু আৰু এয়া মা। ধুনু হাই দিয়া। আৰু আপোনালোকেতো জানেই মোৰ মানে কথাবিলাক কওঁতে অলপমান উল্টা পুল্টা লাগে আৰু মাজে মাজে ভুলো লাগি যায়। আপোনালোকে আৰু শুধৰাই দিব আৰু কিবা ভুল হ'লে। মানে সি বুট খোৱাত ব্যস্ত হৈ আছে। ধুনু হাই দিয়া। কি খাই আছ? আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। আৰু আজিলৈ বাই বাই। বাই বাই দিয়া। বাই বাই।